প্ৰয়াত শিল্পী ৰাজীৱ শদিয়াৰ পৰিয়াললৈ মুখ্যমন্ত্ৰীৰ সাহায্য মুখ্যমন্ত্ৰীয়ে আগবঢ়ালে ৫ লাখ টকাৰ সাহায্য ৰাজীৱ শদিয়াৰ পৰিয়ালক চেক প্ৰদান বলিন চেতিয়াৰ শিল্পীগৰাকীৰ বাসগৃহলৈ গৈ চেক প্ৰদান বিধায়ক চেতিয়াৰ শদিয়াৰ পত্নী আৰু পৰিয়ালৰ হাতত অৰ্পণ কৰে চেক শিল্পীগৰাকীৰ পত্নীক স্থায়ী সংস্থাপন দিয়াৰ ঘোষণা চেতিয়াৰ প্ৰয়াত ৰাজীৱ শদিয়াৰ আজি আমি বাসগৃহত উপস্থিত হৈছোহি আজি সমগ্ৰ শদিয়া সমগ্ৰ অসমবাসী ৰাইজে তেওঁৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও গভীৰ শোক প্ৰকাশ কৰিছে আৰু আজি পৰিয়ালটোলৈ এই সহধৰ্মিনীৰ হাতত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ৫ লাখ টকাৰ এককালীন সাহায্য চেক এখন আজি প্ৰদান কৰা হ'ল যাতে তেওঁৰ পৰিয়ালটোৱে কিঞ্চিত হ'লেও কিছু সহায় পায় আৰু আগন্তুক দিনতো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষ চিন্তা কৰাৰ কথা কৈছে আৰু আমি আশা ৰাখিছোঁ যে সমগ্ৰ শদিয়াবাসী ৰাইজৰ সহযোগত তৰফচিঙা যুৱ সংঘৰ সহযোগত সমগ্ৰ শদিয়া যুৱ সংঘৰ সহযোগত যাতে তেওঁৰ আদ্যচাদ্য অহা ৯ তাৰিখে ঠিক কৰা হৈছে যাতে সেইখন খুব সহজকৈ ভালকৈ শিল্পীৰ দৃষ্টিত বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ভিগু কাশ্যপ গীতালী দেৱীৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ শিল্পীৰ হকে বহল পৰিধিত চিন্তা কৰে মুখ্যমন্ত্ৰী ৰাজীৱ শদিয়াৰ পৰিয়াললৈ চৰকাৰৰ সদিচ্ছাক প্ৰশংসা ৰাজীৱ শদিয়াৰ পৰিয়ালৰ বাবে চেম ফাণ্ডৰ পৰা ৫ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰা গৈছে আৰু সেইখিনিৰ বাবে আমি সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ আৰু ৰাজীৱ দা ভাগৰ পৰিয়ালৰ এটা পাৰ্মানেণ্ট সংস্থাপনৰ কাৰণে আমি সকলোৱে বিচাৰিছিলোঁ আৰু সেই বিষয়ে আমি এটা লিখিত আবেদন আজি প্ৰস্তুত কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত আমি প্ৰেৰণ কৰিছোঁ শিল্পীসকললৈ তেখেতে ইমানখিনি ভাল এটা প্ৰচেষ্টা হাতত লৈছে আগলৈও মানে তেখেতে আমাৰ শিল্পীসকললৈ এটা ব্যৱস্থা কৰি দিয়া কথা ভাবিছে তেখেতে গতিকে এইটো আমাৰ কাৰণে ভাল কথা আমাৰ সৌভাগ্য যে আমি এনেকুৱা এজন CM পাইছোঁ আগতে বহুতখিনি তেনেকুৱা আমাৰ দুৰৱস্থা গৈছে বহুতখিনি শিল্পীৰ গতিকে তেখেতে যে ভাবিছে তেওঁক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ